हेलो गाइज गुड मर्निंग कि खबर आशा करो सकलोरे ভাল मोर बरपेटिया छोৱালী बङाइगाঁৱৰ বৰ चेनेलটিर अन्य एटी भिडिओले सकलोके स्वागतम जनाइছো। या रातिपुৱা হয় চাহ খাব লৈছো, চাহটা খালো, খাই আৰু লৰাক আম চাম খোৱালো। এই আম খাওকে আছে তাকে আম খাব দিছো। গতিকে আজি ভিডিওটো মাজে সকলোকে स्वागतम जनाइছো। গতিকে শেষলৈকে চাই থাকিব বুলি আশা থাকিল। এয়া ৰাতিপুৱাই লৰাক আজি তাৰমানে ভাত বনাই নুখাও, আজি ব্ৰেডৰ চেণ্ডউইচ যে আছে চেণ্ডউইচ খাওকে কৈ আছিল। তাকে আলু কেইটামান বইল হ'বলৈ দিলোঁ কুকাৰত, পিছে দুটা আলু দিলোঁ যে সেইকাৰণে আলুৱে বেয়া নাজানো, আলু কেইটা নিসিজিলে। তাকে আৰু উপায়টো নাই, তাকে আৰু বনাব লাগিব। এতিয়া সিজা নিসিজাৰ মাজেৰে কাটি ল'লোঁ, কাটি লৈ এতিয়া তাৱাখন বহাই দি ব্ৰেডখিনি অলপমান সেকি লৈছোঁ, লৈ আৰু তাতে অলপমান বাটাৰ লগাই দিছোঁ, দি আৰু অলপ সেকি লৈছোঁ বাটাৰখিনি দি। তেতিয়া অলপ ক্ৰিস্পি হয় বস্তুটো, ভাল লাগে খাই। তাৰপাছত তেনেকৈ লৈ চেণ্ডউইচ মেকাৰ আছে এখন, মই অনলাইনৰ পৰা আনিছিলোঁ, সেইখনে পাতি দিলোঁ, দি তাতে আৰু তিয়হ কাটি লৈছোঁ সৰু সৰুকৈ পাতলকৈ, আৰু আলুখিনি দিছোঁ কাৰণ ল'ৰাটোৱে আলু বুলি গম পালে নাখায়, তাৰমানে আলু ইমান ভাল নাপায়। মই আৰু সেনেকৈ দিছোঁ, সেইকাৰণে তিয়হ দিলোঁ, দি অলপমান চীজ দি টমেট' চচ দিলোঁ, দি আৰু আমাৰ চেণ্ডউইচ ৰেডি। লগে লগে হয়, বেছি টাইম নালাগে, যোগাৰখিনি কৰোঁতে বেছি টাইম, এইখনত সোমাই দিয়াৰ লগে লগে পটককৈ হৈ যায়। এয়া ৰেডি আমাৰ না হৈছে ৰেডি। মই ভাবিছিলোঁ ল'ৰাই ভিডিঅ' কৰা গম পোৱা নাই, সি আৰু গম পাইছে, দেখিছেনে খাব দিছে মোবাইলটো, খা কৰি আছে লাহে লাহে, ময়ো শুনিম বুলি। মই আৰু এনে ভিডিঅ' কৰি থৈ গৈছিলোঁ, কি কৰে চাম পিছত। এতিয়া আৰু ল'ৰাই বোলে আজি হেৰি খাব, পোলাও খাব, তাৰবাবে পোলাও ৰেডি কৰিছোঁ। পোলাওখিনি বনাই থৈ আৰু স্কুলত নিব আহিলোঁ। আজি সিহঁতৰ চিষ্টাৰৰ বাৰ্থডে হয়, 76 বাৰ্থডে, তাকে চেলিব্ৰেশ্যন কৰিব। স্কুল মানে ক্লাছ নহয়, ডান্স হ'ব, কিবা কিবি হ'ব। এতিয়া আৰু এয়া খাব লৈছোঁ, আহি লগত লৈ আহিলোঁ স্কুলৰ পৰা। গ্ৰেভি বনাইছোঁ, ইফালে চালাড, সেয়া আজি আমাৰ দুপৰীয়াৰ। সেইনা শুনা সেয়া আমাৰ ল'ৰাই খাব লৈছে। এয়া আৰু খাই লৈ ল'ৰা কিতাপ পঢ়িব বহিছে। মনে মনে ভিডিঅ' কৰিছোঁ, ভিডিঅ' কৰিলে খং উঠে মানে তাৰ, সেইকাৰণে অলপমান কৰিলোঁ। আৰু ৰাতি ভিডিঅ' কৰা নহ'ল, এয়া পিছদিনাখনো ৰাতিপুৱা হয়, ৰাতিপুৱাৰ ভিডিঅ', মানে ঈদৰ দিনাখন শনিবাৰৰ ভিডিঅ' এইখিনি, আৰু আগৰখিনি শুকুৰবাৰ আছিল। এতিয়া চাহ খাব লৈছোঁ, চাহ খাম আৰু ব্ৰেড চপ বনাম আজি, তাকে খাই আৰু আমি তাৰমানে ঘৰত যাম, আজি মাৰ ঘৰত যাম, যিহেতু মাৰ এক্সিডেণ্ট হৈছে, গমে পাইছে আপোনালোকে, অপাৰেশ্যন কৰিছে। ঘৰত আৰু কাম বন কৰিব নোৱাৰে, যেনি দেউতাই বনাই দিয়ে, তেনেকৈ খাই লৈ আছে। আৰু আমাৰ ভাইটিৰ বোৱাৰী এটা আছে নহয়, নতুন বোৱাৰী, তাইও যিহেতু প্ৰেগনেণ্ট, কামো কৰিব নোৱাৰে, তথাপিতো মাক অলপ সহায় কৰি দিয়ে। গতিকে ময়ো অলপমান গ'লে তাইৰো অলপ সহায় হয় দিয়কচোন, ঘৰৰ কাম কৰি আৰু আমাৰ ঘৰত কৰিব লাগে, সেইবাবে মই অলপমান যাওঁ। আজি দুদিন বন্ধ আছে, শনিবাৰ আৰু ৰবিবাৰ, গতিকে যাম ঘৰত, সেইকাৰণে আৰু ব্ৰেড চপে বনালোঁ। তাকে চাহটো খাই লওঁ, লৈ আৰু তাৰপিছত আৰু ল'ৰাক ৰেডি কৰি আমি ঘৰত যাম। ঠিক আছে তেতিয়াহ'লে চাই থাকিব শেষলৈকে। কি খাল না ফিংগার দেখা নাই? আহোঁতে বজাৰত অলপমান সোমাই ঘৰ আহি পালোঁ, আহি পাই আৰু
এইফালে চাহ খালোঁ চিঙৰাৰে। মায়ে দেউতা চিঙৰা আনিছিল, যিহেতু কাম কৰা মানুহ আছে ঘৰত এজন, দেউতাই আৰু বনাব নোৱাৰে, চিঙৰা দিয়ে দিলে আৰু তেখেতে ভাত ঘৰত খাব যাব। মই আৰু এইফালে ঘামি জামি অৱস্থা নাই, আহিয়ে চাহটো খাই ভাত বনাব লৈছোঁ। এয়া গুটি আলু ভাজিছোঁ আৰু কচু ভাজিম, ক'লা কচু আৰু জিকা বনাম। সেয়ে আৰু বেছি বিশেষ নাই, যিহেতু আজি গাঁৱত আমাৰ ভগৱতী মাৰ আইৰ নামৰ প্ৰসাদ দিব, সেইবাবে আজি গাঁৱত আমাৰ ভাতে নাখায়, যিহেতু মাৰ অসুখ বনাইছোঁ, সেইবাবে আমিও খাম আৰু নিৰামিষে। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ সকলোকে। বেছি আৰু দীঘলীয়া নকৰোঁ, ভিডিঅ'টো মোৰ ভাত হ'লে ভাত খাওঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।